বেছি আগৰ কথা ক'বলৈ নাযাওঁ, মই সৰু থকাৰ কথাই ল'ব পাৰি। তেতিয়া যেন মাঘ বিহুৰ মাদকতাই সুকীয়া আছিল। তেতিয়াৰ বিহু আৰু এতিয়াৰ বিহুৰ মাজত যেন এটা বহুত বেছি ডিফাৰেঞ্চ আহি পৰিছে। বিহুৰ প্ৰায় এমাহ আগৰ পৰা যা যোগাৰ কৰা ইত্যাদিবোৰ যেন লাহে লাহে কমি আহিছে, আৰু বিহু বুলি যিটো উৎসাহ আছিল সেইটোও যেন লাহে লাহে ম্লান হৈ আহিছে। আগতে বিহুৰ সময়ত ঘৰে ঘৰে ঢেঁকীৰ শব্দ শুনিবলৈ পোৱা গৈছিল, আৰু এতিয়া মিক্সাৰৰ শব্দ শুনিবলৈ পোৱা যায়। আৰু কিছুমানেতো ডাইৰেক্ট বজাৰৰ পৰা কিনি আনে পিঠা লাড়ু এইবিলাক। কিন্তু এইবিলাকৰ যুক্তি নথকাও নহয়। মানুহৰ সময় ক'ত ইমানখিনি কৰিবলৈ? উপায়ো নাই, সময়ৰ লগত সলনি হ'ব লাগিবই। কিন্তু কিবা এটা যেন বেয়া লাগে, আগৰ সেই মাদকতাটো হেৰাই গৈছে। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল সময়ৰ সোঁতত মেজিৰ দৃশ্যতাও যেন কমি আহিছে। এয়া চাওক। আৰু ইয়াত ইন্ধন জগাইছে সময়ৰ অভাৱ, মানুহৰ অৱহেলা, মানুহৰ কৰ্মব্যস্ততা, আৰু লগতে বাহানা। হয়, আগন্তুক সময়ত বিহুৰ সংজ্ঞাই সলনি হৈ যায় নেকি? আচ্ছা, যিয়েই নহওক, মেজিৰ জুই নাশ কৰক সকলো উপায় মংগল। সকলোৰে জীৱনলৈ বৈ আহক যেন শান্তিৰ ফল। তাৰেই কামনাৰে ভোগালী বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।